এসময়ত এখন ডাঙৰ হাবিৰ মাজত এটা ডাঙৰ বাঘে বাস কৰিছিল। বাঘটো ইমান ভয়ংকৰ আৰু শক্তিশালী আছিল যে হাবিৰ সকলো জন্তুৱে তাক দেখিলে ভয়তে লৰ মাৰিছিল। এদিনাখন হাবিৰ কাষত থকা এখন গাঁৱৰ পৰা এজন গৰখীয়াই তাত গৰু চৰাবলৈ আহিছিল। গৰখীয়াজনৰ নাম আছিল ৰামু। ৰামুৱে গৰুবোৰ হাবিৰ কাষত থকা এডৰা ঘাঁহনিত চৰাই আছিল। ৰামুৱে গৰুবোৰ চৰাই থাকোঁতে হঠাতে বাঘটো ওলাই আহিল। গৰুবোৰে বাঘটো দেখি ভয়তে চিঞৰিবলৈ ধৰিলে। ৰামুৱে বাঘটোক দেখি একো কৰিব পৰা নাছিল, কিন্তু ৰামুৱে ভয় খোৱা নাছিল। ৰামুৱে মনে মনে ভাবিলে, মই বাঘটোক ভয় খুৱাব লাগিব, নহলে মোৰ গৰুবোৰ খাই পেলাব। ৰামুৱে বাঘটোক মাত লগালে, হেৰা বাঘ, তই ইমান ডাঙৰ আৰু শক্তিশালী হৈও কিয় গৰু চুৰ কৰিবলৈ আহিছ? তই বাৰু জাননে যে এই গৰুবোৰ যে মোৰ? তই যদি এইবোৰ খাবলৈ চেষ্টা কৰ তেন্তে মই তোক এনেকৈ মাৰিম যে তই জীয়াই থাকিব নোৱাৰিবি। বাঘটোৱে ৰামুৰ কথা শুনি আচৰিত হল আৰু বাঘটোৱে ভাবিলে, এই মানুহজন ইমান সাহসী হয় জানো? নিশ্চয় সি মোক ভয় খুৱাব বিচাৰিছে। বাঘটোৱে ৰামুক কলে, তই মোক ভয় খুৱাব বিচাৰিছ, মই তোক এতিয়াই খাই পেলাম। ৰামুৱে হাঁহি মাৰি কলে, তই মোক খাবলৈ চেষ্টা নকৰিবি, মই তোক মোৰ লাঠিৰে কোবাই কোবাই মাৰি পেলাম। এই বুলি ৰামুৱে তেওঁৰ কান্ধত থকা এডাল ডাঙৰ লাঠি উলিয়াই বাঘটোক দেখুৱালে। বাঘটোৱে লাঠিডাল দেখি ভয় খালে। সি ভাবিলে, এই মানুহজনৰ হাতত ইমান ডাঙৰ অস্ত্ৰ আছে, সি হয়তো মোক মাৰি পেলাব পাৰিব। বাঘটোৱে ভয়তে পিছ হুহুকি গৈ ৰামুক কলে, ঠিক আছে, মই তোৰ গৰুবোৰ নেখাওঁ, মই আঁতৰি যাওঁ। এই বুলি বাঘটো হাবিলৈ উভতি গল। ৰামুৱে বাঘটোক ভয় দেখুৱাই গৰুবোৰ